তেওঁৰ নিচিনা মানুহৰ দ্বাৰা আমাৰ দলৰ একো ক্ষতি নহয়, তেওঁ চেষ্টা কৰিলেও নোৱাৰিব। তেওঁ ক'লেই যে হ'ব সেইটোও নহয়, তেওঁ যদি চেষ্টাও কৰে তথাপি নোৱাৰিব আমাৰ দলীয় ক্ষতি কৰিবৰ কাৰণে। আজি UPPL দলৰ যিটো উত্থান, যিটো ৰাইজৰ মাজত যিটো প্ৰচাৰ হৈছে, ৰাইজৰ অন্তৰত যেনেকুৱা মানে গাঁঠি লৈছে, গতিকে তেওঁৰ নিচিনা মানুহে আমাক কোনো ক্ষতি কৰিব নোৱাৰে আমাৰ দলৰ। যি এটা বিশেষ কাৰণত আপোনালোকক ইয়াত মতা হৈছে, ইয়াৰ কাৰণটো হ'ল যে আমাৰ দলে আলোচনা বিবেচনা কৰি এটা সিদ্ধান্ত মৰ্মে আমি আমাৰ দলৰ পৰা কমল আজাদ বুলি আমাৰ দলৰে অফিচ ছেক্ৰেটাৰী এজনক আমি দলৰ পৰা বহিষ্কাৰ কৰিছোঁ। কাৰণ কিছু দলবিৰোধী কাম দেখা গৈছে, যেটো আমাৰ UPPL দলৰ কনষ্টিটুৱেঞ্চিৰ পেজ নম্বৰ 16 চেপ্টাৰ 17 ইয়াত ডিচিপ্লিনাৰী একশ্যন বুলি এটা আমাৰ ধাৰা আছে। তাত পেজ নম্বৰ 17 আৰ্টিকেল 16 1 নম্বৰ কেৰিং এনি প্ৰপোগাণ্ডা এগেইনষ্ট এনি প্ৰগ্ৰাম অৰ ডিচিশ্যন অফ দি পাৰ্টি। তো এই আমাৰ পাৰ্টিৰ এগেইনষ্টত কিছুমান প্ৰপোগাণ্ডা যে দিছিল, সেইটোৰ ওপৰত বেছ কৰি আমাৰ দলীয় নেতাসকলে আলোচনা বিলোচনা কৰি তেওঁক দলৰ পৰা বহিষ্কাৰ কৰাৰ সিদ্ধান্ত মৰ্মে তেওঁক দলৰ পৰা বহিষ্কাৰ কৰা হৈছে। তো এই দলৰ পৰা যে বহিষ্কাৰ কৰা হৈছে সেইখিনিত মোৰ চহী আছে, চিন্ময় দে সিনিয়ৰ অফিচ ছেক্ৰেটাৰী। আমাৰ 6জন UPPL দলৰ চেণ্ট্ৰেলৰ অফিচ ছেক্ৰেটাৰী 6জনৰ ভিতৰত মই চিনিয়ৰ। এই চিনিয়ৰ লেখা কাৰণেও তাৰ আপত্তি আছিল, সেইটো পৰ্টেল মিডিয়াৰ মাজত আজি দেখা গ'ল। সেই কামাল আজাদে মোক মানে অফিচ চকীদাৰ বুলি উল্লেখ কৰি আৰু অফিচত চাহ পানীৰ যোগান ধৰা বুলি কৈছে। আজি এই UPPL দলৰ জন্মদাতা মই, আজি মোক চকীদাৰ বুলি কৈ আছে। তো গতিকে তাৰ কিমান দূৰ চিন্তা ধাৰণা মই সেইটো গম নাপাওঁ। সি কোন এংগেলত কিহৰ বেচিছত এনেকুৱা কথা ক'ব পাৰিছে। তো এইটো উদ্দেশ্য লৈ মই আপোনালোকক ইয়াত মাতি ক্লিয়াৰ কৰি দিব বিচাৰিছোঁ যে আজি বহুতে আমাৰ ভাৰতবৰ্ষৰ যে সন্মানীয় প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী ডাঙৰীয়াক বহুতে চকীদাৰ বুলি কৈছিল বা চাহ বেচা বুলি কৈছিল। তাত কিন্তু তাৰ একো 1 ইঞ্চিও মানে লছ হোৱা নাই, সন্মানত কোনো লছ হোৱা নাই। তো গতিকে আজি কামাল আজাদ নিচিনা মানুহে যদি মোক এই ধৰণৰ এটা কথা ক'ব পাৰে, তাত মই ভাবোঁ যে মোৰ কোনো ক্ষতি নহ'ব। কাৰণ মই আজিৰ নহয়, মই UPPL দলৰ ফাউণ্ডাৰে অকল নহয়, মই বহুত পুৰণা, মই উপেন্দ্ৰ আমোলৰ সুযোগ পোৱা একেলগত কাম কৰি অহা সেই তাহানি কালৰ পৰা মই আজিলৈকে ধৰি আছোঁ। গতিকে শ্ৰীৰামপুৰৰ পৰা শদিয়ালৈকে মোক নিচিনা মানুহ বহুত কমেই আছে, চবে জানে মোৰ কেৰেক্টাৰ কি। আজি এই কামাল আজাদ ক'লেও মোৰ কোনো ক্ষতি নহয়। গতিকে তেওঁ যিটো আমাৰ সংবিধানৰ বাহিৰত কাম কৰিছে, যিটো মানে চব কথাই মানে এই পৰ্টেল মিডিয়াৰ মাজত দি এখেতে ওলাই দিয়ে, এই কিছুমান কথা ক'ব নোৱাৰা কথাবিলাকো কৈ থাকে। সেইকাৰণে আমাৰ দলীয় নেতৃত্বই ডিচিশ্যন লৈ পেলাই তেওঁক দলৰ পৰা বহিষ্কাৰ কৰিছে। তেওঁৰ নিচিনা মানুহৰ দ্বাৰা আমাৰ দলৰ একো ক্ষতি নহয়, তেওঁ চেষ্টা কৰিলেও নোৱাৰিব। তেওঁ ক'লেই যে হ'ব সেইটোও নহয়, তেওঁ যদি চেষ্টাও কৰে তথাপি নোৱাৰিব আমাৰ দলীয় ক্ষতি কৰিবৰ কাৰণে। আজি UPPL দলৰ যিটো উত্থান, যিটো ৰাইজৰ মাজত যিটো প্ৰচাৰ হৈছে, ৰাইজৰ অন্তৰত যেনেকুৱা মানে গাঁঠি লৈছে, গতিকে তেওঁৰ নিচিনা মানুহে আমাক কোনো ক্ষতি কৰিব নোৱাৰে আমাৰ দলৰ।